ছিলে নহয়। হে গুণ্ডা ওলাইছিলে বিহু বতৰত ক'ত গুণ্ডা ওলাব বাৰু? তই তেনেকে নকবি, কালি পুৰা গৰুক খুন্দন দিলো নহয়। গুণ্ডাটোৰ নাম কি বে? গুণ্ডাটোৰ নাম ডুডু, সি খেলি ডাঙৰ হৈছিল লুডু। সেইটো মোৰ নিচিনা দেখিবলৈ একদম একে। যা স্কুললৈ যা। যাওঁ। স্কুললৈ বেগ নিব নালাগে নি আজি? আজি স্কুলত বিহু প্ৰেক্টিচ কৰিব, সেইকাৰণে বেগ নিব নালাগে। যা যা। চাওঁতে চাওঁতে বিহুটো গ'লেই। টিভিটোকে চাওঁচোন অকণমান। এটা বিগ ব্ৰেকিং নিউজ আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ বিচাৰিছোঁ। হয়তো কেনেকুৱা ৰিপৰ্টাৰো এইটো পাগল হ'ল নি এনেকুৱা চিঞৰিছে যে। এজনী ছাগলীয়ে দিছে 10টাকৈ পোৱালি, তাৰ এটা পোৱালি গণেশৰ নিচিনা। হাইও ঢেকু গৈ নিয়ে। নাই বেলেগ এটা চেনেল চাব লাগিব। এইটোকে চাওঁচোন। চাওঁতে চাওঁতে ৰঙালী বিহু গ'ল। এইবাৰ কিন্তু জুবিন গাৰ্গবিহীন ৰঙালী বিহু। সকলো আছে কিন্তু জুবিন গাৰ্গ নাই। জুবিন গাৰ্গো মৰি থাকিলে নহয়। কি যে হৈ গ'ল এইবোৰ। ৰঙালী ৰঙেৰে গোটেই বছৰটো সকলোৰে ৰঙীন হৈ থাকক। হ'ব আৰু টিভি নাচাওঁ। ল'ৰা স্কুল নাযাওঁ নি আজি? যাম। যা কিতাপ খুলিলে স্কুললৈ যা। আজি কিতাপ নিব নালাগে। কেলে নালাগিব, যা লৈ যা। স্কুলত আজি বিহু প্ৰেক্টিচ কৰিব। হ'ব যা। মই যাওঁ দেই। পলাশ নহয় তুমি চোৱা, মোৰে কলিজাতে যেন ৰঙা তেজ দিখৌ নৈ এৰিব নোৱাৰো, জাজি নৈ এৰিব নোৱাৰো। পৰ্বতৰ দেখীয়া লিহিৰি পতীয়া, বতাহত যেনেকৈ হালে, দুলৰে চাপত তোৰে লাহি কঁকাল, দুচে তিনি চকৈ ভাগে। ঐ তোৰ দৰে নাচনী দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে মোৰ মইনা ঐ। তোৰ দৰে নাচনী দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে। বিহু বিহু বিহুতি, বিহু আমাৰ তিনিটি। বহাগ বিহু ৰঙালী, কাতি বিহু ভোগালী, মাঘ বিহু কঙালী হয়। এতিয়া ভুলকে গাই নাথাকিবি। বেল মাৰিলে বল। গোলাই নাই অহা যে আজি। হেল্ল' এভৰিৱান। গুড মৰ্ণিং। বহ তহঁতি। গোলাই নাই অহা নি আজি? নাই অহা মেম। আহিলো মেম। এইটো কিবা স্কুললৈ অহা টাইম নেকি? চৰি কাদম্বৰী মেম। নাই কোনো পধ্যেই চৰি নহ'ব। চাওঁ তুমি বেঞ্চৰ তলত মূৰটো ভৰোৱা। নালাগে মেম। ভৰা বুলি কৈছো নাই? আজি গ'লো আৰু মই। পেণ্টটো খোল। মেম পেণ্টটো নুখুলিব। খোল বুলি কৈছো নাই? হ'ব খোলক মেম। হ'ব বাৰু নোখোলো দে। মোৰ পকৰ। আইঅ মেম পকৰ ফৰফৰাই আছে অ'। হ'ব তোৰ পেনৰ ওপৰতে মাৰিছোঁ। আগতে মই পঢ়ি থাকোঁতে আমাক ল'ৰা হওক ছোৱালী হওক চবতে পকৰ উলিয়াই মাৰিছিলে। আনকি AK-47 গুলিয়াইও দিছিলে। হ'ব যা আঁঠু কাঢ়ি কাণত ধৰি তহঁতে। সেই ল'ৰা ছোৱালীবোৰক পকৰত দুচাত দি মজা লাগে। আগতে আমাকো কম মাৰিছিলে নেকি? এতিয়া সেইকাৰণে আমি মাৰিছোঁ। হা। বাৰু ল'ৰা ছোৱালীহঁত, আমাৰ স্কুলত বিহু পাতিব লাগিব নহয়। সেইটো কাৰণে বদৌতি তই আহি ইয়াত এটা বিহু নাম গাহি। বহি থাক। বদৌতি যা বহি থাকগি। এখন হাতে কাণ নেৰিবি। হ'ব। গা বিহু নামটো গা। অকলি যৌৱন দৈ, বাপেক কবি গৈ, বাটতে লগ পালে জোঁৱাই বুলিবলৈ। পেটিকোট পিন্ধিলে লাগে বুঢ়ী বুঢ়ী, ঢকুৱা চিলাই লবি চুটি কৰি। আয়ো চেপেটি পুতেক, তই যোজনা এটাকে দেচোন বাৰু।
ঐ অতিকৈ চেনেহৰ ব্ৰইলাৰ মাংস টুকুৰা, ঐ তাতোত কৈছে নেহৰ ঐ খাহী, খাহী মাংসত সিদিনা অমিতা দিছিলা ঐ চেলেকি চফা কৰি দিলো কাহি। আয়ো ঢেকু ঘৈণীয়েক, তই গাব নালাগে, গোলাই তই এটা গাহিয়া। বাইদেউ আমি দুটাই মেলি গাম। হ'ব গা। অ ৰাণুমাই অৰুণোদয় পালানে, অ ৰাণুমাই অৰুণোদয় পালানে, অ ৰাণুমাই উদ্যমিতা পালানে, অ ৰাণুমাই উদ্যমিতা পালানে, অ ৰাণুমাই 10,000 পালানে, অ ৰাণুমাই 10,000 পালানে। আয়ো বুটি, অ মামাই দিয়া 9,000 বিহু কাপোৰ ললানে, অ মামাই দিয়া 9,000 বিহু কাপোৰ ললানে, অ ভনীতি নিযুত মইনা পালানে, অ ৰাণুমাই চাইকেল পালানে, অ ৰাণুমাই প্লিজাৰ স্কুটি পালানে, অ ৰাণুমাই চৰকাৰী লেট্ৰিন পালানে, মামাই দিয়া পকী ঘৰটো উদ্বোধন কৰিলানে। অ আয়ো হেমন্তী মামা, ঐ তই আৰু গাব নালাগে, বেলেগ এটাকে গাচোন। এইবোৰ উদ্যমিতা পালানে 10,000 পালানে গোৱাতকে। ঐ বাইদেউ মই এটা গাইছো ৰ'ব। সান্দহগুৰি পিঠাগুৰি বুনিয়া লাডু ষ্টাৰ্ট। অ নবৌ কচু খালে খজুৱাই, অ নবৌ শাহু হ'লে নচুৱাই। গা গা গা। অ নবৌ কচু খালে খজুৱাই, অ নবৌ শাহু হ'লে নচুৱাই। অ নবৌ এঘৰলৈ গ'লে গৈ, অ নবৌ খোজে পতি কন্দুৱাই। অ নবৌৰে ঐ মৰমত মই হলো নিৰূপাই, গোলাঘাটৰ নিজৰা চৰ চৰকে বাগৰি যায়, অ নবৌ বাৰান্দাতে ববাতাত, অ নবৌ নিয়াৰিকে খাবা ভাত। বাইদেউ আমাক ইয়ালৈ ফোন কৰি মাতিছিলে কেলৈ বাৰু? বিহুৰ কাৰণে সকলো অসমীয়া পাগল। বিহু মানে জুবিন গাৰ্গ মানে বিহু। জয় জুবিন দা, জুবিন দা অমৰ হওক, জয় আই অসম, উই অল আৰ আছামিজ। এনেধৰণৰ ভিডিঅ' পাবলৈ কৌশিক কাৰ্টুন জ'ন চেনেলটো প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব।